হিন্দু ধৰ্মৰ মতে তুলসী গছত লক্ষ্মী বাস কৰে আৰু তুলসী শিপাত বিষ্ণুৱে বাস কৰে। শাস্ত্ৰ মতে যদি আপুনি নৱগ্ৰহৰ দুখত ভুগিছে তেনেহ'লে তুলসী শিপা ধাৰণ কৰিলে সুফল লাভ কৰিব পাৰিব আৰু জীৱনত ইতিবাচক প্ৰভাৱ বৃদ্ধি হয়। মানসিক শান্তি লাভ কৰিব পাৰিব। যদি আপুনি তুলসী মালা ধাৰণ কৰে তেনেহ'লে আপোনাৰ মন শান্তিত থাকিব। ইয়াৰ উপৰিও পূজাঘৰত তুলসী শিপাৰ মালা ৰাখিলে অতিশয় শুভ বুলি কোৱা হৈছে। শাস্ত্ৰমতে তুলসী শিপা পূজাঘৰত ৰাখিব লাগে। তুলসী শিপা ঘৰত থাকিলে মানসিক শান্তি লাভ কৰিব পাৰি। যদি আপোনাৰ মনৰ দুশ্চিন্তা আৰম্ভ হৈছে তেনেহ'লে তুলসী মালা পৰিধান কৰিব পাৰে। আৰ্থিক সমস্যা যদি আপুনি আৰ্থিক সমস্যাত ভুগি আছে তেনেহ'লে তুলসী শিপাৰ মালা পৰিধান কৰিব পাৰে আৰু ইয়াৰ উপৰিও ৰঙা কাপোৰত তুলসী মালা বান্ধি ৰাখিলে অতিকৈ শুভ। টকা থোৱা লকাৰত তুলসী শিপা ৰাখিলে প্ৰচুৰ অৰ্থ আগমন হয় বুলি শাস্ত্ৰত উল্লেখ আছে। লগতে সৌভাগ্য দুৱাৰ মুকলি হয়। শাস্ত্ৰমতে তুলসী শিপা গংগা জলেৰে ধুই লগত ৰাখিলে কুলৰ দোষ দূৰ হয় আৰু জীৱনত অহা সমস্ত দুখ ইয়াৰ পৰা দূৰ হয়। জ্যোতিষশাস্ত্ৰতো তুলসী গুণাগুণৰ বিষয়ে উল্লেখ কৰিছে। জ্যোতিষশাস্ত্ৰ অনুসৰি কোনো কামত যদি বহুদিন ধৰি অসফলতা লাভ কৰিছে তেনেহ'লে তুলসী শিপা গংগা জলেৰে ধুই হালধীয়া কাপোৰে বান্ধি ৰাখিলে নিজৰ মনৰ কামনা পূৰ্ণ হয়। ইয়াৰ ফলত শীঘ্ৰে সফলতা লাভ কৰিব আৰু আপোনাৰ জীৱন উন্নতি পথত আগবাঢ়িব। আশা কৰিছোঁ আজি তুলসী শিপাৰ উপকাৰিতাৰ বিষয়ে জানিলে কেনেকৈ তুলসী শিপাৰ মালাৰ পৰিধান কৰিব লাগে। যদি আপুনি জীৱনৰ সমস্যাৰ সন্মুখীন হৈছে তেনেহ'লে নিশ্চয় তুলসী শিপা পৰিধান কৰিব পাৰে। যদি এই ভিডিঅ'টো ভাল লাগিছে সকলোৰ লগতে শ্বেয়াৰ কৰিব আৰু আগলৈও এনেধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।